ডিপাৰ্টমেণ্টৰ মাটি বুলি কয়, এৰিগেশ্যন মাটি আৰু পাছত চৰকাৰে আগৰ পৰা জাননী দিছিল, আগৰ পৰা মানে আজি 2 মাহ আগৰ পৰা জাননী দিছে যে এইটো চৰকাৰী মাটি, আপোনালোকে এইটো খালী কৰিব লাগে। আমি লাহে লাহেকৈ খালী কৰিছোঁ আৰু আজি ৰাতিপুৱাৰ পৰা হয়, আজি ৰাতিপুৱা এভেকশ্যন কৰিব বুলি কৈছে। কিমান মাটি আছে ইয়াততো কিমান মাটি আছে মই সঠিকটো নাজানো, কিন্তু 400 পৰা শুনিছোঁ। আৰু ঘৰ কিমান আছে? ঘৰটো বহুতে আছে, কমচে কম 2-3 হাজাৰ মান হৈ যাব চব মিলাই পিনি। স্কুল আছে ইয়াতে, শংকৰদেৱ শিশু নিকেতন এটা স্কুল আছে, মন্দিৰ আছে 3টা, মছজিদ আছে এটা। আৰু মানে এতিয়া মন্দিৰ মছজিদটো ভাঙিব কি নাভাঙে এইটোতো মই নাজানো, কিন্তু শুনিছোঁ বিলাক বোলে নাভাঙে, ধৰ্ম অনুষ্ঠান বা স্কুলবিলাক এইবিলাক হেৰি নকৰে বুলি শুনি পাইছোঁ। কিমান বছৰ ধৰি ইয়াতে আছে? আমিতো ধৰক ইয়াতে আমি মোটামুটি 30-35 বছৰ হৈ গ'ল ইয়াতে থাকা। এই চিকাৰী পথাৰ আছে, আগত কিনি থৈছিলোঁ, তাতে ঘৰ চব বনাই গৈছোঁ। আৰু এতিয়া ধৰক কিছুমান মানুহৰ নাই, কিছুমান মানুহে এতিয়া মানে ভাড়া চাড়া কিবা কিবি কৰি মানে থাকিবতো লাগিব, ৰাতিটো টোপনি মাৰিবই লাগিব, গতিকে কোনোবাই ক'ত মানে ভাড়া চাড়া লৈ পেলাই এডজাষ্ট হৈছে। আৰু কিছুমান মানুহৰ ধৰক আগৰ পৰা কিনা আছে, তাতে গৈছে। নামঘৰটো আছিলে শ্ৰীমন্ত শংকৰদেৱ সমাজ কাৰ্বি আংলং জিলা শাখাৰ নামঘৰ। আৰু এই নামঘৰটো আমি শ্ৰীমন্ত শংকৰদেৱ সমাজ কাৰ্বি আংলং জিলা শাখাই 2002 চনতেই আমি প্ৰতিষ্ঠা কৰিছিলোঁ, আৰু তেতিয়াৰ পৰা আমি নামঘৰটো চলাই আহিছিলোঁ। আজি কিছুদিনৰ আগত এআৰঅ' অফিচৰ পৰা আমাৰ এখন চৌকছ নটিচ আহিছিল, আৰু সেই চৌকছ নটিচৰ যিকেইটা কাৰণ দৰ্শাবলৈ দিছিল, আমি সেই কাৰণো দৰ্শাই আমি এআৰঅ' অফিচত আমি ছাবমিট কৰিছিলোঁ। কিন্তু নামঘৰ যে ভাঙিব এই কথাটো আমি ঘৰত থৈ গম নাপাওঁ। আজি যেতিয়া এভেকশ্যনৰ কথাটো শুনিলোঁ, সেইমতে আমি আহি নামঘৰৰ কাষত থিয় হ'লোঁ। আৰু এজন মেজিষ্ট্ৰেটেই হ'ব নেকি, তেখেতৰ ক'ত খুলিটো ঠিক নাজানো, মই তেখেতক সুধিছিলোঁ যে নামঘৰ মন্দিৰ এইবিলাক ভাঙিব নালাগে। তেখেতে ক'লে যে নামঘৰ মন্দিৰ এইবিলাকো ভঙা হ'ব। গতিকে মই কিছু সময়লৈ নামঘৰৰ ভিতৰত আমাৰ যিবোৰ বস্তু আছিল, গুৰু আসনকে ধৰি দবা কাঁহ যিখিনি আমাৰ বস্তু আছিল, গোটেই বস্তুখিনি আমি এই ৰাস্তাটো লৈ আহি এইখিনি বস্তু আমাৰ সেই ভাগি গুৰু আসন আৰু এই আমাৰ নামঘৰৰ যাৱতীয় সামগ্ৰী এইখিনি গোটেই বস্তুখিনি উলিয়াই পেলাই আমি এই ৰাস্তাটো ৰাখিছোঁ। আৰু ইতিমধ্যে বল ডেজাৰ দি পেলাই এই নামঘৰটো ভাঙি আৰু এই নামঘৰৰ বিষয়ে আৰু বিশেষ ক'বলগীয়া নাই। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সমাজ হিন্দু ধৰ্মৰ এটা শাখা, গতিকে আমাৰ এই নামঘৰটো আমি ইয়াতে উপাসনা কৰি ইমান দিন আমি বৰ্তি আছিলোঁ, কিন্তু আজি নামঘৰটো লগাত অতিশয় মৰ্মাহত হৈছোঁ। তথাপিও চৰকাৰৰ যিহেতু নিৰ্দেশ, গতিকে আমি চৰকাৰৰ নিৰ্দেশ পালন কৰিবই লাগিব। সেয়েহে আমি নামঘৰৰ আমাৰ যিসমূহ সামগ্ৰী আছিল, এই সামগ্ৰীসমূহ আমি যেনে ৰক্ষা কৰিছোঁ, কিন্তু ঘৰটো ইতিমধ্যে ঠিক আছে।